আজি বছৰটোৰ শেষটো দিন, চ'ত মাহৰ লাষ্ট, আৰু সেয়েহে চৰক পূজা চাবলৈ যাওঁ আমি আমাৰ ওচৰতে। আৰু আহি পালোঁ আমি চৰক পূজাত। এতিয়া আৰম্ভ হৈছে পূজাৰ, আৰু ইফালে আহি আছে, গোসাঁইটো লৈ আহি আছে, ইফালে মহাদেৱটোৱে শুই আছে, আৰু কালী মা মূৰ্তিবিলাকে আহি আছে। বহুকেইজনে পূৰা দেও উঠিছে। চাই থাকচোন, মোৰ লগতে আপোনালোককো দেখুৱালোঁ অলপ। ভিডিঅ'টি শেষলৈকে চাব, অলপকৈ ক্লিপ লৈছোঁ, শেষলৈকে দেখাবলৈ চেষ্টা কৰিছোঁ। ওচৰত যাই বনোৱা নাই ভিডিঅ', কিন্তু দূৰৰ পৰা অলপকৈ দেখুৱাইছোঁ। এতিয়া আহি পালে এই মহাদেৱটোক কাটিব, মহাদেৱটো যিহেতু শুই আছে তাক কাটিবলৈ আহিছে বহুতকেইজনে। ইমানে ভয় লাগে না, ওচৰত থাকিলেতো ভয় লাগে। সৰু সৰু ল'ৰা ছোৱালীবিলাকতো ভয়তে ওচৰত নাথাকে। কলগছ উঘলি পেলালে আৰু ইমানে মুখেদি শব্দ কৰে, শুনা পাব আপোনালোকেও ভাল কৰি শুনিলে। যোনজন ব্যক্তিক বৰশীটো চিলাব, তেওঁৱে ডাঙৰ কেইজনক সেয়া লৈ আছে। সেয়া লোৱাৰ পিছতে বৰশী পিঠিত সানিব। এতিয়া সানি আছে, চাচোন কেনেকৈ পাহৰি গৈছে। ইমান ডাঙৰ বৰশীটো দেখিলে ভয় লাগে। এতিয়া চিলাব আৰু ওপৰত উঠাই দিব। এতিয়া বহুত ভয় লগা দৃশ্য। ইয়াতে এজনকহে বৰশীত আলাই, আৰু দুধনৈত 4জন নে কি আলাই দিয়ে। তাত যোৱা নাই এদিনো। পূজা চাই আহিয়ে গ'লোঁ মই মাহঁতৰ ঘৰত, আৰু মাহঁতৰ গাঁৱত আজি বিহু হৈ আছে। এতিয়া আমি অলপমান প্ৰদৰ্শনী নৃত্যসমূহকে চাই আহিলোঁ। যিহেতু বেছি ৰাতিকৈ থকা নহ'ল, 9টামান বজাতে ঘূৰি আহিলোঁ। টোপনিও ধৰিছে ল'ৰাটোৰ, আৰু ৰাতি থাকিবলৈও ইমান সময় নাই, ঘৰত কাম আছে। সেয়েহে ৰাতি নথকাকৈ ৰাতিতে গুচি